মৰমৰ কণমানিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। আজি বতৰটো বৰ ধুনীয়া, ৰ'দ ওলাইছে। বৰষুণৰ পিছত ৰ'দ ওলালে ভাল লাগে, নহয়নে বাৰু? এই বতৰটো দেখিয়ে মই ভাবিলোঁ তোমালোকক এটা ধুনীয়া পদ্য মাতি শুনাম। পদ্যটো হৈছে মন্টুৰ সপোন। মন্টু নামৰ অকণমানি ল'ৰা এটাই সপোনতেনো কি দেখিছিল শুনো আহা। মন দি শুনিবা দেই পদ্যটো। আৰু এই পদ্যটোত সপোনতে মন্টুৱেনো কি দেখিলে তাকে আমাক কৈছে, শুনাচোন। মন্টুৰ সপোন। মন্টু গৈছিল বজাৰলৈ দেউতাকৰ লগত। পূজাৰ নতুন কাপোৰ কিনিব খুব আনন্দ মনত। কোট কামিজ পেণ্ট কিনিলে আৰু কিনিলে জোতা। বাটত আহোঁতে ওফোন পাতি বেলুনো কিনিলে 2টা। ঘৰত আহি ভণ্টিৰ লগত কৰোঁতে জোতা পুতি একেলগে 2টা বেলুন থাকিল দেহি ফুটি। বেলুন ফুটাই ভণ্টিয়ে এটা বাঘ ধকা খালে। মন্টুৱে নিজেও মনৰ দুখত দিনটো কান্দিলে। ৰাতি মন্টুৱে মনতে ভাবিলে মাক পইচা খুজি লৈ কাইলৈ আকৌ 2টা বেলুন কিনি আনিমগৈ। এনেদৰে ভাবোঁতে ভাবোঁতে টোপনি গ'লে আৰু টোপনিতে সি এটা সপোন দেখা পালে। সেই দিনত ফুটা বেলুন 2টা সপোনতে আহি মৰমেৰে মন্টুক ক'লে নিচেই কাষতে বহি, কিয় বাৰু মন্টু তুমি আমাক কিনি আনি অবাবতে পইচা 2 কৰিলা আজি হানি? জানাই তুমি বেলুন আমি নহওঁ স্থিৰস্থায়ী। অথনি আমি ফুটাৰ কাৰণে ভণ্টিও নহয় দায়ী। ভণ্টিয়ে নুফুটোৱা হ'লেও কৰি জোতা পুতি নিজেই আমি পিছত জানা থাকিলোহেঁতেন ফুটি। ঘনাই ফুটি থাকোঁ দেখিয়েই ব্যৱসায়ীয়ে সাজি বছৰত আমাক উলিয়াই দি ধন ঘটিছে আজি। তোমালোক ল'ৰা ছোৱালীৰ মন মুহিবৰ বাবে বিধে বিধে নানা ৰঙেৰে সিহঁতে আমাক সাজে। বৰ ভাল বস্তু বুলি আমাক কিনি আনি তোমালোকে মিছাই কৰা পইচাবিলাক হানি। আমাৰ বাবেই পইচা খুজি ঘৰত আমনি দিয়া। আমাৰ পৰা তোমালোকে বাৰু কি আনন্দ পোৱা? শুনা মন্টু, কথা এটি কওঁ তোমাক আমি, হয়নে নহয় ভাবি বাৰু নিজেই চোৱা তুমি। জানাই নহয় আমাৰ দেশত বানপানী হৈ মানুহৰ দুখ নধৰা কৰিছে কোলাই পাচি কৈ। তোমালোকৰ দৰে আজি কিমান মৌগুটি খাবলৈ নেপাই কটাব লাগিছে কিমান দিন ৰাতি। কিমান মানুহৰ ঘৰ বাৰী পানীত উটি গ'ল। কিমান মানুহ গৰাখহনীয়াত নিথৰুৱা হ'ল। আমাক কিনি পইচাবিলাক হানি কৰাতকৈ দান দিবা সিবিলাকৰ সাহাৰ্য পুঁজি লৈ। কি ধুনীয়া কথা লিখিছে। তেতিয়াহ'লে 10জনৰ কিমান উপকাৰ হ'ব। অনাহাৰী কিমান লোকে এসাঁজ খাবলৈ পাব। ক্ষুধাতুৰক নিজে নেখাই খোৱালে এসাঁজ ভাত। বেলুন কিনাতকৈ বেছি আনন্দ পাবা তুমি তাত। আমাৰ কথাবোৰ হয়নে নহয় ভাবি তুমি চাবা। যি পাৰা তুমি নিজেও দি আনকো দিবলৈ ক'বা। কি সুন্দৰ তোমাৰ এই কবিতাটোত কবিয়ে কি ধুনীয়াকৈ এই পদ্যটো লিখিছিলে। কোনে লিখিছিলে? প্ৰেমধৰ দত্তই। আৰু এইটো মই সেই শিয়ালৰ শিং নামৰ কিতাপখনৰ পৰা লৈছোঁ। কি সুন্দৰ এটা তোমাৰ পদ্যৰ দ্বাৰা আমাক সকলোকে সকলো ল'ৰা ছোৱালীৰ লগতে আমাৰ ডাঙৰকো কৈছে যে অবাবত আমি পইচাবিলাক খৰচ নকৰি আমি দুখীয়াক সহায় কৰাত সেই পইচাখিনি খৰচ কৰিলে আমি বেছি আনন্দ পাম, নহয়নে বাৰু? এই কবিতাটো আমাৰ
নতুন অসমীয়া নামৰ কাগজত বেলুনৰ উপদেশ নামেৰে প্ৰকাশ হৈছিল বহুদিনৰ আগতে। গতিকে মইনাহঁত এই যে মনটোৰ সপোনৰ দ্বাৰা আমাক সকলোকে কৈছে যে আমি কেনেকৈ আমাৰ পইচাবিলাক সৎ ব্যৱহাৰ কৰিব পাৰোঁ আৰু কেনেকৈ আমি আৰ্তজনক সহায় কৰিব পাৰোঁ। এতিয়া বানপানী আহি আছে লাহে লাহে, মানুহৰ যে কিমান বিলাই বিপত্তি হ'ব সেইখিনি সময়ত মইনাহঁত, সেইকাৰণে আমি খন্তেকীয়া আনন্দৰ কাৰণে এনেই পইচাবিলাক খৰচ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰোঁ আহা। ঠিক আছে মইনাহঁত, এতিয়াৰ কাৰণে আইমাই বাই বাই বুলি কৈছে, আৰু পিছত আকৌ আহিম তোমালোকৰ ওচৰলৈ, হ'বনে? কুশলে থাকা।